নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাব লৈছোঁ চিকেন। এই কেৰাহীত তেল, পিঁয়াজ, জলকীয়া দি দিলোঁ। এতিয়া এইখিনি ৰঙা হোৱালৈকে ভাজি থাকিম। আৰু আজি মই ইয়াত ইমান মছলা ব্যৱহাৰ নকৰোঁ আৰু অকণমান জিৰা, আদা, নহৰু, হালধি, নিমখ আৰু সোৱাদ টাইমত অকণমান কষ্টুৰি মেথি দিম। ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি দেখিব ধুনীয়াকৈ। আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।